সিদিনা ৰবিবাৰ আছিল। তেতিয়া লাহে লাহে বেলি অস্ত গৈ আছিল আৰু ক্ৰমান্বয়ে হৈ পৰিছিল অন্ধকাৰ। মই পথৰ দাঁতিৰে খোজকাঢ়ি গৈ আছিলোঁ অকলশৰে। হঠাতে মোৰ চকুত পৰিল ফুটপাথত কোনো এক প্ৰাণী। বাস্তৱত যদিও কোনোদিনে দেখা নাই, হ'লেও কিন্তু সেই প্ৰাণীটোক কংকাল সদৃশ ভূত যেন লাগিছিল। কঁপিব ধৰিছিল দুভৰি। তীব্ৰ গতিত বাঢ়িছিল মোৰ হৃদস্পন্দন। মই এই পলাওঁ। তেতিয়াই তেখেতে মাতিলে, বোপা। মই আচৰিত। ঘটা নাছিল এনে ঘটনা কাহানিত। মই ঘূৰি চালোঁ আৰু দেখিলোঁ তেখেত এজন বৃদ্ধা। কাষত আছিল এটি ডাঙৰ বেগ। গাত উৰি আছিল এখন ফটা কম্বল। মানুহজনক তেনে অৱস্থাত দেখি ভিক্ষা বিচৰা মানুহবোৰৰ দৰে নালাগে। এনে লাগিছিল হয়তো বিচলিত হৈছে তেওঁৰ পথ। পথভ্ৰষ্ট ব্যক্তিগৰাকীক পথ চিনাই দিব বিচাৰি মই ক'লোঁ, ককা। মোৰ কোনো কথাই নুশুনি তেওঁ ক'লে, ৰতন কাকতিক বাৰু চিনি পায়নে? মই ক'লোঁ, নাপাওঁ ককা। কিন্তু কিয় বা সুধিলে? তেখেতে মোক গৰ্বেৰে ক'লে, নোপোৱা কেলৈ চিনি? মোৰ শিক্ষিত ল'ৰা সি। শুনিবলৈ পোৱা মতে এই নগৰৰ অধিকাংশ হেনো তাৰেই মাটি। আহিছোঁ আজি তাৰ সম্পত্তি চাবলৈ, কিন্তু এই ঠিকনাটো কাগজত লিখি সি গ'লগৈ গুচি। তাৰ হেনো আছে কোনো বিশেষ কাম। সেই ৰাতিপুৱাৰ পৰা একো নাখাই নবৈ আছোঁ তাৰেই অপেক্ষা কৰি। তেখেতে দেখুওৱা কাগজখন মই চালোঁ। মই অবাক। অশিক্ষিত দেউতাকক শিক্ষিত পুত্ৰই সন্ধানহীন কৰা এয়াই যেন প্ৰয়াস। মানুহ বাৰু ইমান তললৈ যাব পাৰেনে? তাত লিখা আছিল মানুহজনক যাতে বৃদ্ধাশ্ৰমত থৈ আহে। ধন্যবাদ।